নমস্কাৰ সকলোকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই দেখুৱাম বুট মাহ আৰু মগু মাহ দি সুস্বাদু আৰু স্বাস্থ্যকৰ ডোছা কেনেকৈ বনাব পাৰি। প্ৰথমে আমি কি লাগিব জানি লোৱা হওক। এয়া বুট মুগ মাহ একাপ, এয়া চাউল একাপ, লগতে আদা অলপ আৰু নিমখ আৰু পানী। জলকীয়া খালে জলকীয়া, কেঁচা জলকীয়া এটা বা দুটা দিব পাৰে। এয়া বুট মুগ মাহ মই গোটেই ৰাতিটো ভিজাই থৈছিলোঁ। 5-6 ঘণ্টাৰ কাৰণে ভিজাই থ'ব লাগে। তাৰপিছত এয়া চাউলখিনিও এনেকৈ ভিজাই থৈছোঁ। এতিয়া ভালদৰে ধুই এয়া মই পানী আঁতৰাই লৈছোঁ। এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিহি কৰি ল'ম। এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিহি কৰি পিচি ল'ম। এয়া মিক্সিত পিচি লৈ স্মুথ বেটাৰ তৈয়াৰ কৰা হ'ল। এই বেটাৰখিনি আপোনালোকে যদি আৰু বেছি সোৱাদ বিচাৰে তেতিয়াহ'লে 5-6 ঘণ্টা ৰাখি তাৰপিছত তৈয়াৰ কৰিব পাৰে, নহ'লে লগে লগেও বনাব পাৰি। এয়া স্মুথ বেটাৰ ৰেডি হৈছে। টাৱাখন গৰম হ'ব দি দিছোঁ। টাৱাত মই এতিয়া তেল লগাম। আপোনালোকে টাৱাত তেল বা বাটাৰ যিকোনো লগাব পাৰে। মই বাটাৰ লগাই দিছোঁ। অকণমান পানী ছটিয়াই দিব লাগে। বাটাৰ বা তেল এনেকৈ লগাই দিব চাৰিওফালে। এনেকৈ 2-3 মিনিট ৰাখিব লাগিব। দেখিছেনে কিমান ধুনীয়া হৈছে, ক্ৰিস্পি হৈছে।